সমূহ দৰ্শকলৈ প্ৰীতি ভৰা শুভেচ্ছা জনাই আৰম্ভ কৰিবলৈ লৈছোঁ আমাৰ আজিৰ অনুষ্ঠান। এইখিনিতে যিসকল দৰ্শকে চিঠি পত্ৰ তথা টেলিফোন যোগে আমালৈ দিহা পৰামৰ্শ আগবঢ়ালে তেওঁলোকলৈ আমাৰ কৃতজ্ঞতা জনাইছোঁ। লগতে চাওঁচোন আহক আজি কোন অসম জীয়ৰীয়ে আপোনাৰ ঘৰ শুৱনি কৰিছে। এয়া ৰানু দুৱৰা, প্ৰচাৰ বিমুখ এগৰাকী নীৰৱ সাধক, যাৰ কণ্ঠত নিগৰে সংগীতৰ অমীয় ধাৰা, যাৰ কলমৰ পৰা সৃষ্টি হয় অমৰ সাহিত্যৰাজি। पग घुंघरू बांधे मेरा नाची रे, पग घुंघरू बांधे मेरा नाची रे, मैं तो अपनी नारायण के ओ गलिया परदासी रे। 1944 চনৰ 1 ছেপ্টেম্বৰত ডিব্ৰুগড়ত জন্মগ্ৰহণ কৰা ৰানু দুৱৰা স্বৰ্গীয় ৰাজেন্দ্ৰনাথ ভূঞা আৰু স্বৰ্গীয়া চন্দ্ৰপ্ৰভা ভূঞাৰ নুমলীয়া জীয়াৰী। ৰানু দুৱৰাৰ সৰুৰে পৰা লেখা মেলা কৰা আৰু সংগীতৰ প্ৰতি ৰাপ আছিল। তেওঁ 1968 চনত ডিব্ৰুগড়ৰ DHS কানৈ কলেজৰ পৰা BA পাছ কৰে। সৰুতে আচলতে মই ডিব্ৰুগড়ত আছিলোঁ। মোৰ মানে মা দেউতাৰ ঘৰ ডিব্ৰুগড়ত খলিহামাৰীত। তেতিয়াই সংগীতজ্ঞ কনক দাস তেখেতৰ পৰা মই কিছু সংগীতৰ জ্ঞান পাইছিলোঁ। তেনেকৈ য'তে ত'তে মোক গাবলৈ মাতিলেও মাহঁতে নিদিছিলে, মানে সেইখিনি সময়ত সেইবিলাক নিয়মেই আছিলে। গতিকে যদিও মই গাইছিলোঁ এনেই ঘৰতেই গাওঁ, বাহিৰত তেনেকৈ গাবলৈ আমাক তেনেকৈ নিদিয়ে। মানে তেতিয়া কনক দাস বুলি এজন খুব বিখ্যাত তেখেত সংগীতজ্ঞ আছিলে, আমাৰ ডিব্ৰুগড়ত আছিলে। তেখেত ঢুকাল। তেখেতৰ পৰা আমি অলপমান সংগীতৰ জ্ঞান পাইছিলোঁ। শাস্ত্ৰীয় সংগীত নাই তেতিয়া, আপোনাৰ ধৰক জ্যোতি সংগীত, বিষ্ণু ৰাভাৰ তেখেতৰ সংগীত তেনেকুৱা ধৰণৰ। আকৌ এই বজোৱাবিলাকো তেনেকৈ ভাল লাগে হেৰি কৰিবলৈ। তাৰপিছতে বিহু ডান্স, সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ লগত বিহুৰ এইবিলাকো কৰোঁ, তেনেকুৱা ধৰণৰ। তাৰ পিছতে তেওঁ অসম চৰকাৰৰ উদ্যোগ বিভাগৰ সেই সময়ৰ সঞ্চালক হৰে কৃষ্ণ দুৱৰাৰ সৈতে বিবাহ পাশত আবদ্ধ হয়। সৰু কালতে ৰানু দুৱৰাই ডিব্ৰুগড়ত স্বৰ্গীয় কনক দাসৰ পৰা সংগীতৰ প্ৰাথমিক শিক্ষা লাভ কৰিছিল। তাৰ পিছতে তেওঁ গুৱাহাটীত শাস্ত্ৰীয় সংগীতজ্ঞ স্বৰ্গীয় বীৰেন্দ্ৰ কুমাৰ ফুকনৰ পৰা শাস্ত্ৰীয় সংগীতৰ শিক্ষা গ্ৰহণ কৰে আৰু সেই সময়তে তেওঁ সংগীতৰ বিশাৰদ ডিগ্ৰী লাভ কৰে। চাকৰি সূত্ৰে দুৱৰা পৰিয়াল কিছুদিনৰ বাবে কলকাতা চহৰত থাকিবলৈ হয় আৰু সেই সময়তে শান্তি নিকেতনৰ অধ্যাপক আলোক চেটাৰ্জীৰ পৰা শাস্ত্ৰীয় সংগীতৰ শিক্ষা গ্ৰহণ কৰে। কলকাতাত থকা কালত বিশ্ববৰেণ্য শিল্পী ডাক্তৰ ভূপেন হাজৰিকাৰ সান্নিধ্য লাভ কৰে ৰানু দুৱৰাই। মই BA পাছ কৰাৰ পিছত গুৱাহাটীত স্বৰ্গীয় বীৰেন্দ্ৰ কুমাৰ ফুকন তেখেতৰ ওচৰত মই সংগীত শিক্ষা লৈছিলোঁ। তাৰপিছত ইতিমধ্যে সেইখিনি সময়তে মই BA মিউজ পাছ কৰিছিলোঁ। তাৰপিছতে কলিকতাত আমি তেতিয়া মোৰ হাজবেণ্ডৰ স্বামীৰ মোৰ তাতে পষ্টিং আছিলে। কলিকতাত বৰ্তমান দাদা চাহেব ফাল্কে এৱাৰ্ড বঁটা বিজয়ী আমাৰ সকলোৰে চিনাকি ডক্টৰ ভূপেন হাজৰিকা দেৱৰ ওচৰতো মই কিছু সংগীতৰ জ্ঞান পাইছিলোঁ। কাৰণ তেওঁলোকৰ ঘৰখন, ভূপেন হাজৰিকা দেৱৰ ঘৰখন মোৰ স্বামীৰ লগত তেওঁলোকৰ সৰুৰে পৰা মানে খুব ঘনিষ্ঠ সম্বন্ধ। ৰানু দুৱৰাই বিদেশৰ মাটিতো সংগীত পৰিৱেশন কৰি লোকক মোহিত কৰিছিল। বিশেষকৈ ৰুছিয়া, লণ্ডন আদি ঠাইত তেওঁ পৰিৱেশন কৰা শাস্ত্ৰীয় সংগীত শুনি মোহিত হৈছিল বহু বিদেশী লোক। বিদেশত মানে খুবেই ভাল লাগিলে, মানুহখিনি বৰ মৰমীয়াল। মই প্ৰথমতে গৈছিলোঁ ৰাছিয়াত। ৰাছিয়াত যাওঁতে আপোনাৰ মানে মানুহবোৰ ইমান মৰমীয়াল যে মোক আহিবলৈ নিদিয়ে। মোৰ পাছপৰ্টখন তেওঁলোকে লুকুৱাই থৈছে যাতে মই আহিব নোৱাৰোঁ। কৰিছিলোঁ তাত কৰোঁতে তেওঁলোকে মানে মোক আদৰি সাৱটি ধৰিছে আৰু ইমান ভাল পাইছে। তেতিয়া মোক মানে আমাৰ শাস্ত্ৰীয় সংগীতৰ বিষয়ে অলপ ক'বলৈ কৈছিলে। মই তেতিয়া ক'লোঁ আমাৰ শাস্ত্ৰীয় সংগীত হ'লগৈ
যে 5000 বছৰৰ আগৰ পুৰণি আমাৰ সংগীত পাশ্চাত্য সংগীততকৈ বহুত পুৰণি ৰাছিয়াটো তেওঁলোকে বৰ আগ্ৰহেৰে শুনিলে আৰু বৰ আদৰি লৈছে খুব ভাল পালে লণ্ডনতো তেনেকৈ তেওঁলোকে বৰ সুন্দৰে আগ্ৰহ কৰি লৈছে আদৰি লৈছে তাৰমানে বুজিলোঁ যদিও আমাৰ পাশ্চাত্য সংগীতে প্ৰভাৱ পেলাইছে কিন্তু আমাৰ পুৰণাখিনিক কোনো মানে পিছ পেলাব পৰা নাই এতিয়াও আছে স্বামীৰ মৃত্যুৰ পিছত ৰাণু দুৱৰাই গুৱাহাটীৰ ৰুক্মিণী গাঁৱত থাকিবলৈ লৈছে তেওঁৰ চিকিৎসক পুত্ৰ বিদেশতে থাকে আৰু ছোৱালী কেইজনী বিয়া দি তেওঁ ইতিমধ্যে আজৰি হৈছে বৰ্তমান অকলশৰীয়া জীৱনত তেওঁৰ সংগী মাথো সংগীত আৰু সাহিত্য আজৰি সময়ত তেওঁ লিখি উলিয়াইছে কেইবাখনো মূল্যৱান গ্ৰন্থ বিয়ালৈকো আছিলে বিয়াৰ পিছতো বহুতখিনি সময়লৈকে আছিলে যেতিয়া মই কেঁচুৱা ডাঙৰ কৰিবলগীয়া হ'ল আৰু তেতিয়া মানে মোৰ মাজতে বহুতখিনি বাদ পৰিলে কোনোবাই গাবলৈ ক'লেও নেগাওঁ কোনোবাই মাতিলেও নেযাওঁ ফাংচনবিলাকত মাতিলেও নেযাওঁ মানে একদম সম্পূৰ্ণ ল'ৰা ছোৱালীৰ ওপৰত ডিভ'ট কৰিলোঁ সেইকাৰণে সেইখিনিতে অলপ মানে ছেক্ৰিফাইচ কৰিলোঁ আৰু লেখা মেলা কৰিলোঁ এনেই সৰুতে অলপমান লিখিছিলোঁ মই স্কুল কলেজৰ দিনতো অলপমান লিখিছিলোঁ কিন্তু এতিয়া যে মই মোৰ ল'ৰাও পঢ়া শুনা শেষ হৈ গ'ল ছোৱালীৰো পঢ়া শুনা শেষ হৈ গ'ল তেতিয়া মই মানে একেবাৰে আজৰি পাওঁ তেতিয়া মোৰ স্বামীয়ে ক'লে যে তুমি এনেই নাথাকিবা তুমি লিখা ভাৰতবৰ্ষৰ শাস্ত্ৰীয় সংগীত আৰু পাশ্চাত্য সংগীত নামৰ দুটা খণ্ডত ৰচিত গ্ৰন্থ দুখনক প্ৰৱেশিকা পৰীক্ষাৰ সংগীত বিষয়ৰ পাঠ্যক্ৰমত সন্নিৱিষ্ট কৰা হৈছে সংগীত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী কেইগৰাকীমান আমাৰ ঘৰলৈ আহিছিল আহি পেলাই ক'লে বাইদেউ আমাৰ কিতাপৰ বৰ দিগদাৰ সংগীতৰ আপুনি আমাক যেনে তেনে আমাৰ পুৰণা আপোনাৰ কিবা আছে যদিও দিয়ক আৰু নহ'লে লিখি পেলাই হ'লেও দিয়ক মই বোলো মোৰ কিতাপত ধূলি পৰিলে মোৰ এতিয়া আৰু মই একো চোৱাই নাই সেইবোৰ মই কিমান বছৰ আগতে লিখিলোঁ মেলিলোঁ এৰিলোঁ নহয় বাইদেউ আমাক দিবই লাগিব মই বোলো ঠিক আছে তোমালোকে যিহেতুকে কৈছা মই আৰম্ভ কৰিম বাইদেউ কেতিয়া দিব মই বোলো তোমালোকে ধৰি থোৱা মই তোমালোকক দিম কৈছোঁ যেতিয়া দিমেই সেই তেতিয়াৰ পৰাই মই মানে সংগীতৰ কিতাপ প্ৰথমতে লিখিবলৈ ল'লোঁ লৈ পেলাই এতিয়া তেওঁলোকৰ খুব সুবিধা হৈছে বুলি মোক কৈছে বহুতে সেৱাই ল'লে আৰু এইবোৰ সংগীত বিদ্যালয়বিলাক যে আছে সেইবিলাকৰ ছাত্ৰ ছাত্ৰীৰো সুবিধা সেৱাৰো সুবিধা হৈছে মেট্ৰিকৰ ল'ৰা ছোৱালীবিলাকৰো তেওঁলোকে বহুতে মোলৈ এতিয়া ফোন কৰি কৈছেও বাইদেউ আমাৰ আপোনাৰ কিতাপৰ পৰা সুবিধা পাইছোঁ মই ঠিক আছে খুব ভাল কথা ৰাণু দুৱৰাই লিখা গ্ৰন্থসমূহৰ ভিতৰত মোৰ তিনিহয়া এটা কাহিনী আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু গুৰুজনৰ গীত মাত কবিত্ব পাণ্ডিত্য নামৰ গ্ৰন্থ দুখনিয়ে নিশ্চয় অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰিব ৰাণু দুৱৰাই ইতিমধ্যে দুটি কেছেট নিজে প্ৰযোজনা কৰি উলিয়াইছে তেওঁ দুখনমান VCD ছবিৰ সংগীতত কণ্ঠদান কৰাৰ উপৰিও নিজে অভিনয় কৰিছে চক্ৰ গদা পদ্ম সুদৰ্শন চক্ৰধাৰী তুমি দুষ্টক দমন শিষ্টক পালন কৰি জগতক উদ্ধাৰিলা কৃষ্ণ মুৰাৰী ৰাণু দুৱৰাৰ সাহিত্য সৃষ্টিৰ ধাৰা অব্যাহত থাকক অসমীয়া সাহিত্যৰ ভঁৰাল তেওঁৰ সৃষ্টিৰে উজ্বলি উঠক তাৰেই শুভকামনাৰে আমি অসম জীয়াৰী ৰাণু দুৱৰাৰ সুদীৰ্ঘ জীৱনৰ কামনা কৰিলোঁ নিসাৰে মা পানী সা সা সানি পামাৰে সাৰে সা নিসাৰে মা পানী সা সা সানি পামাৰে সাৰে এইখিনিতে লৈছোঁ এটা বিৰতি অসম জীয়াৰী